নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়ালোঁ এখন অসমীয়া নিৰামিষ থালি, যি একে সহজ পদ্ধতিৰে বনোৱা হৈছে আৰু সহজভাৱে উপলব্ধ শাক পাচলিৰ দ্বাৰাই বনোৱা হৈছে। আশা ৰাখিলোঁ আপোনালোকে ৰেচিপিসমূহ চাই ভাল পাব। প্ৰথমে চাওঁ আহকচোন থালিখনতনো কি ৰান্ধিছোঁ। ইয়াত দেখিছে আপোনালোকে কলমৌ শাকৰ ভাজি, আৰু ইয়াৰ পিছতে আছে ঢেকীয়া আৰু আলুৰ ভাজি, আৰু ইয়াৰ বাতিত আছে কচু, নেমু দি বনোৱা কচু তৰকাৰী, আৰু এইফালে পালেং আৰু মচুৰ দালি। আৰু ভাতৰ থালিখন আপোনালোকে দেখিছেই, লগতে এবিধ যে চাটনি আছে, সেই চাটনিবিধো মই ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাতে। প্ৰথমে মই কলমৌ শাকৰ ভাজিখিনি দেখাইছোঁ। এয়া কলমৌ শাক ভালদৰে ধুই বাছি লৈ ইয়াক কুটা হৈছে। প্ৰথমে মই তেলখিনি ভালদৰে গৰম কৰিলোঁ, আৰু এয়া সৰু সৰুকৈ কুটি লোৱা নহৰু, আদা আৰু পিঁয়াজখিনি এনেকৈ তেলত দি লৈছোঁ, আৰু এইখিনি এতিয়া ভালকৈ ৰঙা নোহোৱালৈকে মই ভাজি ল'ম। তেলখিনি ভালকৈ ভাজি ৰঙা হৈ উঠিলে মই ইয়াত দিম তেল, হালধি দিছোঁ আধা চামুচ, আৰু ইয়াত দিছোঁ নিমখ একেবাৰে অকণমান, আধা চামুচতকৈও কম, কাৰণ শাক ভাজোঁতে কেতিয়াও নিমখ সৰহকৈ দিব নালাগে। আৰু পিঁয়াজখিনি ইয়াত ধুনীয়াকৈ ৰঙা হৈ উঠিলে মই কাটি থোৱা কলমৌ শাকখিনি ইয়াত দি লৈছোঁ। গোটেইখিনি কলমৌ শাক মই ভালদৰে দি লওঁ, আৰু ইয়াত মই গোটেইখিনি কলমৌ শাক ইয়াত ভালকৈ দি লৈছোঁ, আৰু লগে লগে মই ঢাকনাখন মাৰি দিছোঁ, কাৰণ 5 মিনিট পাছতেই সেইখিনি পমি আহিব। আৰু ইয়াত পমি আহিলে, আৰু এতিয়া ইয়াতে দিম মই আধা চামুচ জালুকৰ গুড়ি, আৰু এইখিনি এতিয়া ভালকৈ মই লৰাই লওঁ। এয়া ভালকৈ মই লৰাই মেলি আকৌ মই এইখিনি ঢাকি থৈ দিম প্ৰায় 15 মিনিটমানৰ বাবে। আৰু এয়া প্ৰায় 15 মিনিটমান হৈ গ'ল, গোটেই শাকখিনি ভালদৰে ভজা হৈ গ'ল। এয়া শাকখিনি কমি আহিছে, আৰু এয়া ভাজি ৰেডি। নেক্সট মই দেখাব ওলাইছোঁ আপোনালোকক ঢেকীয়া শাকৰ লগত আলু ভাজি। ঢেকীয়া নিজৰ পচন্দ অনুসৰি নিজৰ চাইজত কাটি ল'ব, আচলতে ঢেকীয়া সদায় মিহি মিহিকৈ কাটি লোৱা হয়। আৰু এইফালে মই এটা ডাঙৰ চাইজৰ আলু এনেদৰে সৰু সৰুকৈ কুটি লৈছোঁ। আৰু প্ৰথমে মই কেৰাহীখনত তেল দি লৈছোঁ। তেলৰ জোখ আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে। আৰু প্ৰায় তেলখিনি গৰম হৈ উঠিছেই, কাৰণ কেৰাহীখন পাতি থোৱা আছিলে। আৰু ইয়াত মই দিলোঁ 2 ফুটামান নহৰু আৰু এফাল পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ, আৰু এইখিনিও মই ভালদৰে ৰঙা নোহোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভাজি ভাজি প্ৰায় ৰঙা হ'ল। ইয়াত দিলোঁ মই আধা চামুচ নিমখ, আৰু ইয়াত দিছোঁ মই আধা চামুচ হালধি, আৰু এইখিনি এতিয়া ভালদৰে মই মিক্স কৰি লওঁ। আৰু পিঁয়াজখিনি ইয়াত ধুনীয়াকৈ ৰঙা হৈ আহিছে। এতিয়া মই ইয়াত দি দিম ঢেকীয়াখিনি, গোটেইখিনি ঢেকীয়া শাক মই এনেদৰে দি ল'লোঁ, আৰু ইয়াৰ ওপৰত দিছোঁ কাটি থোৱা আলুখিনি, আৰু এইখিনি এবাৰ ভালকৈ মই লৰাই লওঁ। এয়া আলু আৰু ঢেকীয়া ভালদৰে দি মই লৰাই ল'লোঁ, আৰু সেই এটা প্ৰচেছতে আকৌ মই ঢাকনাখন মাৰি দিলোঁ 5 মিনিটৰ কাৰণে।
যাতে গোটেইখিনি পমি যাওক আৰু লৰাবলৈ যাতে সুবিধা হয়। আৰু এয়া 5-10 মিনিটৰ পাছতেই পমি আহিলে শাকখিনিও লগতে আলুখিনি। এতিয়া হেতাখনেৰে লৰাবলৈও সহজ হয়। আৰু কেৰাহীখন সৰু লৈছোঁ কাৰণ ঘপককৈ হয় তেতিয়া। আৰু এয়া দিছোঁ মই জালুকৰ গুড়ি আধা চামুচ। আৰু এইখিনি এবাৰ ভালকৈ মই লৰাই লৈছোঁ। প্ৰায় ভাজিখিনি হৈয়ে গৈছে, তথাপিও ভালকৈ তলৰ পৰা ওপৰলৈ এবাৰ ভাল লৰাই লওঁ। আৰু এয়া ভাজি ৰেডিয়ে হৈ গ'ল। আৰু এতিয়া নেমু দিয়া কচু তৰকাৰীকণৰ মই ৰেচিপি আপোনালোকক শ্বেয়াৰ কৰোঁ। এয়া প্ৰথমেই কেৰাহীখন পাতি লৈ মই পিঁয়াজকেইটুকু সৰু সৰুকৈ কাটি পেলাই ভাজি লৈছোঁ। আৰু দিছোঁ ইয়াত হালধি আধা চামুচ। আপোনালোকে দেখি গম পাইছেই তেলৰ পৰিমাণো কম, লগতে পিঁয়াজৰ পৰিমাণো কম। পিঁয়াজখিনি প্ৰায় ৰঙা হৈ আহিছে। আৰু ইয়াত দি দিছোঁ এতিয়া সিজাই লোৱা কচুখিনি মই প্ৰেছাৰ কুকাৰত সিজাই লৈছোঁ। আৰু গোটেই কচুখিনি মই এনেকৈ হেতাৰ সহায়ত ওলাই লৈছোঁ। আৰু কচুখিনি এনেকৈ হেতাৰ সহায়ত ভালকৈ কেৰাহীটোৰ চাৰিওফালে এনেকৈ থেতালি দিব লাগে যাতে ভাং খাই যাওক। আৰু বাকী থকা কচুৰ যিখিনি পানী ইয়াত দি দিলোঁ। আৰু ইয়াত এতিয়া দিম কাজি নেমুৰ ৰস। এয়া এচিটা কাজি নেমুৰ ৰস ইয়াৰ পৰা কাটি দি দিছোঁ। কচু দিয়া নেমু তৰকাৰী খোৱাৰ টেষ্টটো বহুত ধুনীয়া হয়, নিশ্চয় আপোনালোকে খাইছে। আৰু এয়া আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। আৰু তৎক্ষণাতে এয়া ৰেডিও হৈ গ'ল। এতিয়া আপোনালোকক দেখাম পালেং দিয়া মচুৰ দালি। এয়া কেৰাহীখনত মই তেল দি পেলাই পালেংখিনি কুটি লৈছোঁ। এনেকৈ তেলৰ পৰিমাণ কম দিছোঁ। আৰু ইয়াত মই পিঁয়াজ দিয়া নাই, পিঁয়াজ আদা নহৰু একোৱেই দিয়া নাই, অকল পালেংখিনি মই তেলত ডাইৰেক্ট দি পেলাই অকণমান ভাজি লৈছোঁ। আৰু এয়া হালধি দিছোঁ আধা চামুচ। আৰু এইখিনি ভালকৈ ভাজি লওঁ অলপ সময়। আৰু নিমখ ইয়াত দিয়া নাই কাৰণ দালিখিনি সিজাওঁতে নিমখ দিয়ে থোৱা আছে। আৰু মচুৰ দালিখিনিও এয়া এনেকৈ দি দিলোঁ। পালেং শাকখিনি ভাজোঁতে একেবাৰে শুকান কৰি পেলাব নালাগে। আৰু এয়া পালেং ৰেডি। শেষত দেখাব ওলাইছোঁ এবিধ চাটনিবিধত আছে বাদাম, নৰসিংহৰ পাত, নহৰু আৰু ওপৰত দিছোঁ ক'লা নিমখ। আৰু এইখিনি এনেদৰে মিক্সিত মাৰি পেলাই এবিধ চাটনি তৈয়াৰ কৰিম। আপোনালোকে ক'লা নিমখৰ সলনি যিটো নিমখ সাধাৰণ সেইটো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া ডিছ মোৰ ৰেডি। আৰু ধুনীয়াকৈ হৈ গ'ল গোটেইখিনি ৰেডি। আপোনালোকে এনেদৰে এবাৰ বনাই চাবচোন আৰু কেনেকুৱা হয় মোক ক'ব নাপাহৰিব। একেবাৰে থলুৱা এসাঁজ জুতিৰে ৰন্ধা
মই নিজে খায়ো বহুত ভাল পাৰোঁ। আশা কৰোঁ আপোনালোকে এনেদৰে বনাই খায়ো যাতে ভাল পায়। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, ৰেচিপিখিনি যদি আপোনালোকৰ ভাল লাগিল, প্লিজ ভিডিঅ'টো যাতে আপোনালোকে লাইক কৰি দিয়ে আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে।